Hi friends, welcome to my channel. আজি আমি কথা পাতিম এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত। তো ফ্ৰেণ্ড আজিৰ টপিকটো হ'ল আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেকৈ লিংক কৰিব। তো ফ্ৰেণ্ড এইটো ভিডিঅ'ত আমি ডিটেইলছত কথা পাতিম। তো ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটাই ৰিকুৱেষ্ট, এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু সাইডত থকা বেল আইকনটো বজাই দিব। তো ঠিক আছে ফ্ৰেণ্ড, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া আমাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। তো মই ফ্ৰেণ্ড মোৰ যেটো গুগল ক্ৰম এপ গুগল ক্ৰম আছে, গুগল ক্ৰমটো ওপেন কৰি লৈছোঁ। তো আপুনি যদি ইচ্ছা কৰে আপুনি মোবাইলতো কৰিব পাৰিব। আপোনাৰ জাষ্ট মোবাইলৰ যেটো গুগল ক্ৰম আছে সেইটো আপোনাৰ ডেস্কটপ মোড কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ গুগল সাৰ্চ কৰিব লাগিব incometaxindiafilling.gov.in। তো এইটো লিখি আপোনাৰ গুগল সাৰ্চ কৰিব লাগিব। তো এইটোৰ যেটো লিংক আছে ডাইৰেক্ট লিংক আপুনি ডেসক্ৰিপশনত পাই যাব, তাৰে পৰা ডাইৰেক্ট ওপেন কৰিলে এইটো পেজত আহি যাব আপুনি। তো এতিয়া আমি এইটো কেনসেল কৰি দিও। তাৰপিছত চাওক এইটো যেটো লাষ্ট ডেট আছিল এইটো 31 ডিসেম্বৰ 2019 আছিল। এইটো টাইমটো এক্সটেন্ড কৰি 31 মাৰ্চ 2020 বনাইছে। তো ফ্ৰেন্ড চাওক এতিয়া কুইক লিংকৰ তলত লিখা আছে লিংক আধাৰ। তো লিংক আধাৰত ক্লিক কৰিব লাগিব। তো লিংক আধাৰত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব। তো ইয়াতে চাওক আমাৰ যেটো পেন কাৰ্ড আছে, পেন কাৰ্ড নাম্বাৰটো দিব লাগিব। তো মই মোৰ পেন কাৰ্ড নাম্বাৰটো দি আছো। তাৰপিছত চাওক আপোনাৰ আধাৰ নাম্বাৰ, আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো দিব লাগিব। তো মই মোৰ আধাৰ নাম্বাৰটো দি আছো। তো ফ্ৰেণ্ড আধাৰ নাম্বাৰটো দিয়াৰ পিছত চাওক আপোনাৰ যেটো আধাৰ কাৰ্ডত নেম আছে সেম আপোনাৰ নেমটো ইয়াত দিব লাগিব। তো মই মোৰ আধাৰ কাৰ্ড যেটো নাম আছে সেম নামটো মই দি আছো ইয়াতে। চাওক ফ্ৰেণ্ড তাৰপিছত আপোনাৰ তলত যাব আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনাৰ তলত ক্যাপচা কোড আছে, এটো আপোনাৰ ফিল কৰিব লাগিব। আপুনি যদি ইচ্ছা কৰে আপুনি মোবাইল নাম্বাৰ দি কৰিব পাৰিব OTP সহায়ত। চাওক আপোনাৰ ইয়াতে ৰিকুৱেষ্ট OTP বুলি লিখা আছে। ইয়াতে ৰিকুৱেষ্ট OTP দিলে আপোনাৰ মোবাইলত এটা OTP যাব, এটো আপুনি ইয়াতে বহাই দি আপুনি এটো ভেৰিফাই কৰি লিংক কৰিব পাৰিব। তো মই যেটো ক্যাপচা আছে এটো দি কৰিছো মই। চাওক এতিয়া যেটো লিংক আধাৰ আছে ইয়াতে মই ক্লিক কৰিছো। তো ফ্ৰেণ্ড লিংক আধাৰত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব। চাওক ইয়াতে লিখা আছে যেটো আপোনাৰ UIDAI যেটো আছে তাতে আপোনাৰ এটো সাবমিট হৈ গৈছে। তো ফ্ৰেণ্ড এতিয়া কথা হল এটো আপোনাৰ যেতিয়া সাবমিট কৰিলে এতিয়া আপুনি কেনেকৈ এটো স্ট্যাটাসটো চাব পাৰিব। আপোনাৰ এতিয়া লিংক এটো লিংক হৈছে না নাই এটো কেনেকৈ চাব। তো সেই কাৰণে আমাৰ স্টাৰ্টিংত আমি যেটো পেজত খুলিছিল এইটো পেজতে যাব লাগিব। তো এইটো পেজ ওপেন হলে আপুনি চাওক সেম তাতে লিংক আধাৰত ক্লিক কৰিব লাগিব। তো লিংক আধাৰত ক্লিক কৰাৰ পিছত চাওক ওপৰত লিখা আছে ক্লিক হিয়াৰ। তো ক্লিক হিয়াৰ ইয়াতে আপোনাৰ ক্লিক কৰিব লাগিব। তো ফ্ৰেণ্ড ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস পাব আপুনি। ইয়াতে চাওক আপোনাৰ যেটো পেন কাৰ্ড নাম্বাৰ আছে এটো নাম্বাৰটো বহাই দিব লাগিব। তো মই মোৰ পেন কাৰ্ড নাম্বাৰটো বহাই দি আছো। তো ফ্ৰেণ্ড তাৰপিছত আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো বহাই দিব লাগিব। তাৰপিছত আপুনি চাওক ভিউ লিংক আধাৰ ষ্টেটাস ইয়াতে ক্লিক কৰি চাওক মোৰ যেটো আধাৰ কাৰ্ড আছে এটো লিংক হৈ গৈছে, পেন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক হৈ গৈছে। তো ফ্ৰেণ্ড ভিডিঅ'টো ইমানখিনি আছিল। তো ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব, আৰু কিবা যদি ক'ব লগা বা সুধিব লগা আছে আপোনাৰ আপুনি কমেন্ট বক্সত লিখিব পাৰে। তো ফ্ৰেণ্ড এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো বজাই দিব। ঠিক আছে ফ্ৰেণ্ড, লগ পাম নেক্সট ভিডিঅ'ত।